হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট SSC GD আৰু ইণ্ডিয়ান আৰ্মিৰ বাবে। বহুতো ল'ৰা ছোৱালীয়ে এইবোৰ অংক কৰিব নোৱাৰে আৰু এৰি থৈ আহে। আজি সেই বিষয়ে মই আলোচনা কৰিম। আপোনালোকে চাই থাকক। আমাৰ প্ৰথম কুৱেশ্যনটো চাব। এই কুৱেশ্যনটো আপোনালোকে চাই আছে। চাব, ইয়াত ABCDৰ প্ৰথম আখৰ A আৰু ABCDৰ লাষ্ট আখৰ Z। আমাৰ প্ৰথম আখৰটো আহিছে ইয়াত আৰু লাষ্ট আখৰটো আহিছে। তেনেকুৱাকৈ ইয়াৰ পিছত B, জেডৰ আগত Y, এনেকুৱাকৈ ইয়াত CX আৰু ইয়াত খালী ঠাইত কি হ'ব আমি চাওঁ আহক। অপশ্যনত দিয়া আছে, চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে কোনটো হ'ব আমি দেখুৱাই আছোঁ। ইয়াত ABC, চিৰ পিছত D হ'ব আৰু লাষ্টৰ পৰা গুণি আহক ZYXৰ পিছত কি আছে W, D, ইয়াত DW। আমাৰ অপশ্যন B নম্বৰ ৰাইট এনচাৰ। আমি নেক্সট কুৱেশ্যনত আহি আছোঁ। আমাৰ এইটো কুৱেশ্যন অলপ বেলেগ। চাব, ইয়াত DEF মাজৰ এটা আখৰ নাই, G নাই, HIJ এইটো আছে। পিছত আমাৰ দুটা নাই, MNO এইটো আছে। কিন্তু আমাৰ ইয়াত এটা গেছে বাদ পৰিছে, ইয়াত দুটা বাদ পৰিছে, ইয়াত তিনিটা বাদ পৰিব। ইয়াত হ'ব STU, STU আমাৰ অপশ্যনত দিয়া আছে। অপশ্যন চাওঁ আহক। STU আমাৰ D নম্বৰ ৰাইট এনচাৰ। আপোনালোকে বুজিব পাৰিব অতি সহজে। আমি নেক্সট কুৱেশ্যনত আহি আছোঁ। এইটো আৰু অলপ বেলেগ ধৰণৰ কুৱেশ্যন। এইটো প্ৰথমে আপুনি হিচাপ কৰি ল'ব, গুণি ল'ব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18টা আছে। ইয়াত 18টা আছে। মই দেখুৱাই আছোঁ আপোনালোকক। 18টো কিহেদি পূৰণ কৰিলে 18 হয়? 3 6 গুণ 18 হয়। আমি ইয়াত তিনিটাকৈ 6টা ভাগ কৰিম। এটা 1 2 3 1 2 3 1 2 3 1 2 3 1 2 3। আপোনালোকে চাই আছে, মই তিনিটাকৈ 6টা ভাগ কৰিছোঁ। ইয়াত চাব, ইয়াত কোনটো কাৰ লগত মিল আছে অলপ। AB, ইয়াত এইটোৰ লগত অলপ মিল আছে। ইয়াত AB, ইয়াত মাজত খালী ঠাই আছে, ইয়াত তাৰমানে B হ'ব। ইয়াত B আছে যিহেতু ইয়াত B হ'ব। আৰু এইটোৰ খালী ঠাইত B হ'ব, তাৰমানে ইয়াত B আছে, ইয়াত B হ'ব। এতিয়া আপোনাক দেখুৱাই আছোঁ, এইটো আৰু এইটোৰ লগত মিল আছে। ইয়াত A আছে, ইয়াত A বহাই দিব। ইয়াত A আছে, ইয়াত A বহাই দিব। আমি এতিয়া এই এনচাৰটো চাম। B A A B আমাৰ অপশ্যন 4টা দিয়া আছে। ইয়াত অপশ্যনত আমি চাওঁ কোনটোৰ লগত মিলে। B A A B আমাৰ অপশ্যন নম্বৰ A ৰাইট এনচাৰ আমাৰ। আমি B A A B পাইছোঁ। এতিয়া আমি নেক্সট কুৱেশ্যনত যাই আছোঁ।
আমি এতিয়া নেক্সট কুৱেশ্যনটো কৰিম। এতিয়া আমি প্ৰথমে গণি ল'ব লাগিব এইটো 1 2 3 4 5 6 7 8 9 10 11 12টা আছে, ইয়াত 12টা আছে। আমি এইটো 4 দি মাৰি দিওঁ। 4 3 গুণ 12। আমি ইয়াত 4টাকৈ 3টা ভাগ কৰিম। 1 2 3 4 1 2 3 4 1 2 3 4। এতিয়া আমি চাম ইয়াত কোনটো কাৰ লগত অলপ মিল আছে। এইটোৰ লগতো মিলে, এইটোৰ লগতো মিলে। ইয়াত বি আছে, ইয়াত আমি বি বহাই দিলোঁ। ইয়াত চি নাই, ইয়াত চি আছে, ইয়াত চি নাই। ইয়াত আমি চি বহাই দিলোঁ। ইয়াত আমাৰ চি লাগিব, চি বহাই দিলোঁ। ইয়াত আমাৰ বি লাগিব, বি নাই, বি বহাই দিলোঁ। আমাৰ এনসাৰটো চাওঁ হওক, চি বি চি বি। আমাৰ অপশ্যন 4টা দিয়া আছে। আমি অপশ্যনটোত চেক কৰি চাওঁ মিলিছে না নাই। চি বি আমার কোশ্চেন অ্যান্সার, আমার বি নাম্বার রাইট অ্যান্সার। আমার মিলি গৈছে বি নাম্বাৰৰ লগত। আমাৰ এনসাৰটো বি হ'ব। আমাৰ আজিৰ কোশ্চন এইকেইটাই আছিল। আৰু নতুন নতুন ভিডিঅ'বিলাক বনাই আছোঁ। নতুন ভিডিঅ'বিলাক চোৱাৰ কাৰণে মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাওক আৰু নতুন ভিডিঅ'বিলাক পাই থাকক।